গুড মৰ্ণিং এভৰিৱান। আজি দিনটো আমাৰ বাবে বিশেষ হয়নে? কাৰণ আজি শংকৰদেৱৰ তিথি। মই গা পা ধুই ৰেডি হৈ গ'লোঁ কাষতে থকা হায়াৰ ছেকেণ্ডেৰী স্কুলখনলৈ যাবলৈ বুলি। কাৰণ মই জুনিয়ৰ কলেজখনৰ লগে লগে এই হায়াৰ ছেকেণ্ডেৰী স্কুলখনতো শিক্ষক হিচাপে কাম কৰি আছোঁ। আৰু আহিয়ে প্ৰথমে মাহ প্ৰসাদ খালোঁ। খাই লৈ চিৰা দৈ মিঠাই দিছিলে, এই গোটেইখিনি খাই শেষ কৰি তাৰপাছত পুনৰ ঘৰলৈ ঘূৰি আহিলোঁ। আৰু ঘৰলৈ আহিয়ে মই প্ৰথমে এই আইচক্ৰীমটো খালোঁ। তাৰপিছত এই বুট দালিখিনি মায়ে কৈছিল পাতি দিবলৈ, সেইবাবে মই এয়া যোগাৰ কৰি বুট দালিখিনি প্ৰথমে গেছত পাতি দিলোঁ। তাৰপিছত আকৌ আটাখিনি মই সানি আছোঁ, কাৰণ আজি পুৰি চব্জি খাম। যিজন মহান ব্যক্তিক বাদ দি অসমীয়া জাতিটো কেতিয়াও সম্পূৰ্ণ নহয়, আৰু সেইজন মহান ব্যক্তিৰ তিথিনো আমি কেনেকৈ নপতাকৈ থাকোঁ হয়নে? সেইবাবে এয়া মায়ে মাহ প্ৰসাদৰ যোগাৰ কৰি আছে, কাৰণ মায়ে আজি গোঁসাই ঘৰত ভোগ এভাগ দিছে। সেইবাবে আজিৰ মোৰ ভিডিঅ'টো ইমানতে শেষ